মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ দশম শ্ৰেণীৰ প্ৰথম অধ্যায় আৰম্ভ কৰিবলৈ লৈছোঁ। তো তোমালোকে মন দি শুনিবা। এতিয়া চোৱা, প্ৰথম তোমালোকৰ আছে যে ৰিভিজন, মানে পুনৰ আলোচনা আছে। এতিয়া চোৱা, পুনৰ আলোচনাত তোমালোকৰ প্ৰথম চেপ্টাৰ আছে সমানুপাত। এতিয়া সমানুপাত শব্দটোৰ অৰ্থ হ'ল সমান অনুপাত। এতিয়া অনুপাত তোমালোকে আগতে পাই আহিছা নাই? অনুপাত তোমালোকে পাই আহিছা নাই? অনুপাত। এতিয়া অনুপাত মানে কি? ধৰা হ'ল আমি চোৱা যে দুটা বক্স ল'লোঁ, মই এইটো এটা বক্স, ইয়াতে ধৰা 5টা মাৰ্বল আছে, আৰু ইয়াতে মই ধৰিলোঁ 1 2 3 4 5 6 7টা মাৰ্বল আছে। এতিয়া ইয়াক আমি যদি তুলনা কৰোঁ, চোৱা, ইয়াক যদি আমি তুলনা কৰোঁ, যে আমি যদি কওঁ এইটো এ আৰু এইটো বি, চোৱা, এ আৰু বি যদি আমি তুলনা কৰোঁ, তেতিয়াহ'লে আমি কি ক'ম? যে ক'ব পাৰিম এনেকৈ যে এত মাৰ্বল বিতকৈ কিমান সৰু আছে, বা এনেকৈ ক'ব পাৰিম যে বিত মাৰ্বল এতকৈ কিমান বেছি আছে। এতিয়া কম বেছি যদি আমি ওলাব লাগে, তেতিয়া কি কৰিম? হয়তো আমি কি কৰিব লাগিব? বি বিয়োগ এ কৰিব লাগিব, বা আমি কি কৰিব লাগিব? এৰ লগত এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগিব য'ত বিৰ সমান হ'ব। তেতিয়া আমি গম পাম। এতিয়া বিৰ পৰা এ যদি বিয়োগ কৰোঁ, যদি আমি লওঁ, চোৱা, বিত কেইটা আছে? 1 2 3 4 5 6 7টা আছে, বিৰ 7। এৰ কেইটা আছে? 1 2 3 4 5, 5টা আছে। অৰ্থাৎ কি হ'ল? দুটা পালোঁ। অৰ্থাৎ কি হ'ল? বিত কি আছে? দুটা মাৰ্বল এতকৈ বেছি আছে। বা এনেকৈ যদি আমি প্লাছ কৰি চাওঁ, তেতিয়াহ'লে মনতে যদি ভাবোঁ, ইয়াতে 5 যোগ কিবা এটা যোগ কৰিবলৈ বিৰ লগত আমি 7 পাব লাগিব। অৰ্থাৎ কি হ'ব? 2 আমি যোগ কৰিব লাগিব। মানে অৰ্থাৎ কি বুজি পালোঁ? যে আমি তুলনা যেতিয়া কৰোঁ, আমাৰ মগজুৱে কি কৰে? তুলনা যেতিয়া কৰোঁ, তেতিয়া আমি ভাবি লওঁ যে এই বস্তুটো এই বস্তুতকৈ ইমান ডাঙৰ, বা এইটোতকৈ ইমান সৰু। এইটো বুজি পাইছা নাই? ধৰা এইটো কলম, এইটো কলমৰ সোপা, এই দুটা মুখাখন, কলমৰ মুখাখন আৰু কলমটো, এই দুটা যদি আমি তুলনা কৰোঁ, কি ক'ম? কোনটো ডাঙৰ কোনটো সৰু ক'ম? কলমটো ডাঙৰ। কেনেকৈ ক'ম? আমি মগজুতে ভাবি লৈছোঁ যে এইটোৰ দিশটো কম, এইটোৰ দিশটো বেছি, বা এইটো শকত, কম শকত, এইটো বেছি শকত, সেইকাৰণে এইটো আমি ডাঙৰ বুলি কৈছোঁ, এইটো সৰু বুলি কৈছোঁ। এইটো কি কৰিলোঁ? আমি তুলনা কৰিলোঁ। এতিয়া যেতিয়া আমি তুলনাবোৰ ভগ্নাংশ আকাৰত কৰিম, তুলনাবোৰ যেতিয়া আমি হৰণ পদ্ধতিৰে কৰিম, তাক কি ক'ম? অনুপাত বুলি ক'ম। এতিয়া যদি আমি এ অনুপাত বি, এ ইছটু বি, এইটোক কয় ইছটু চিহ্ন, এ ইছটু বি, এইটো যদি আমি লিখিব লাগে, এত কিমানটা আছে? 5টা, ইছটু বিত কিমানটা আছে? 7টা। এইটো হ'ল অনুপাত। এতিয়া অনুপাত বুজি পাইছা নাই? অনুপাতৰ অৰ্থটো হ'ল কি? যেতিয়া আমি কোনো এটা বস্তু তুলনা কৰোঁ হৰণ পদ্ধতিৰ দ্বাৰা, সেইটোক আমি কি ক'ম? অনুপাত বুলি ক'ম। বুজি পাইছা? এতিয়া আকৌ চোৱা, অনুপাতৰ কি হয়? আমাক অনুপাতটো তোমালোকে আগতেই পাইছা, এতিয়া আমাক ৰিভিজন কৰিব দিছে সমান অনুপাত। এতিয়া সমান অনুপাত আছে। সমান অনুপাত কেনেকুৱা? ধৰা হ'ল আমি এটা বস্তু এক্স বুলি ধৰি ল'লোঁ, আৰু এটা ধৰা ৱাই বুলি ধৰি ল'লোঁ। সমান অনুপাত আমি তাক ক'ম যেতিয়া এক্স যদি বাঢ়ে আৰু তেতিয়া ৱাইও বাঢ়িব, তাক আমি সমান অনুপাত বুলি ক'ম। বুজি পাইছা? যদি এক্সৰ মান 2, ধৰা ৱাইৰ মান 4 আছে, নেক্সট এক্সৰ মান যদি 4 হয়, ৱাইৰ মান কিমান হ'ব? 8 হ'ব লাগিব। চোৱা, 2ৰ লগত আমি 2 পূৰণ কৰি 4 পালোঁ, আৰু 4ৰ লগতো 2 পূৰণ কৰি 8 পালোঁ। তাৰ মানে কি হ'ল? এইটো অনুপাতৰ লগত 2:4, আৰু এইটো অনুপাত সমানভাৱে বাঢ়ি গৈছে 4:8। বুজি পাইছা? তো এনেকুৱা অনুপাতবোৰক আমি কি ক'ম? সমান অনুপাত বুলি ক'ম। সমান অনুপাত মনত ৰাখিবা। সমান অনুপাত তেতিয়া হ'ব যেতিয়া কি হয়? যে এক্সৰ ভেলু যদি বাঢ়ে,
তেতিয়া y ৰ ভ্যালু বাঢ়িব আৰু যদি x ৰ ভ্যালু কমে তেতিয়া y ৰ ভ্যালু কমিব তেনেকুৱা অনুপাতবোৰক আমি কি বুলি কম সমান অনুপাত বুলি কম এতিয়া চোৱা ব্যস্তানুপাত বুলি এটা শব্দ তোমালোকে পাবা হয়তো আগতে পাইছা এতিয়া চোৱা ব্যস্তানুপাত কি ব্যস্তানুপাত কেনেকুৱা যদি x ৰ ভ্যালু কমে y ৰ ভ্যালু বাঢ়ে x ৰ ভ্যালু যদি কমে y ৰ ভ্যালু যদি বাঢ়ে মানে উলোটাটো যদি হয় সমান অনুপাতত কি আছিল যে x ৰ ভ্যালু বাঢ়িলে y ৰ ভ্যালুও বাঢ়িব আকৌ কি হয় ব্যস্তানুপাতত কি হয় যে x ৰ ভ্যালু যদি কমে y ৰ ভ্যালু নকমে বাঢ়ি যাব সমানুপাতত কি আছিল যে x ৰ ভ্যালু কমিলে y ৰ ভ্যালু কমিব x ৰ ভ্যালু বাঢ়িলে y ৰ ভ্যালুও বাঢ়ি যাব ব্যস্তানুপাতত কি হয় x ৰ ভ্যালু যদি কমি যায় y ৰ ভ্যালুটো বাঢ়ি যাব বা y ৰ ভ্যালু কমি গলে x ৰ ভ্যালু বাঢ়ি যাব এতিয়া তোমালোকক মই সৰু দুটামান উদাহৰণ দি কম চাবা যিকোনো এটা কাম ধৰা হল x জন মানুহে ধৰা হল x জনৰ জায়গাত আমি ধৰিলো দুজন মানুহে বুলি ধৰিলো দুজন মানুহে যিকোনো এটা কাম ধৰা হল 3 দিনত কৰে এতিয়া দুজন মানুহে 3 দিনত যদি কৰে আমি যদি ইয়াতে ধৰা দুজনৰ ঠাইত আমি মানুহ সংখ্যা বঢ়াই দিলো ধৰা হল 4 জন মানুহে এতিয়া চোৱা দুজনে যদি 3 দিনত কৰিব পাৰে 4 জন মানুহে কিমান কৰিব এটো কি হল মানুহৰ সংখ্যাটো দুইগুণ হৈ গল গতিকে এই দিনৰ সংখ্যাটো আধা হৈ যাব মানে 1.5 দিনত কৰি দিব এটো অংকটো পিছত শিকাই দিম কিন্তু মই এনে বুজিছোৱা ইয়াতে চোৱা তুমি 4 জন মানুহৰ কথা কোৱাৰ লগে লগে দিনৰ সংখ্যাটো কমি গল আগতে কি আছিল দুজন মানুহত 3 দিন আছিল এতিয়া 4 জন বুলি কোৱাৰ লগে লগে দিনৰ সংখ্যাটো কমি গল মানে কি এইটো যদি x বুলি লও এইটো যদি y বুলি লও তেতিয়া কি হ'ব যে x ৰ ভ্যালু যেতিয়া আমি বঢ়াই দিলো y ৰ ভ্যালুটো আমি কমি গল এইটো কি কম ব্যস্তানুপাত এতিয়া সমানুপাতৰ উদাহৰণ যদি লও আমি চোৱা সমানুপাতৰ উদাহৰণ আমি কেনেকৈ লব পাৰো ধৰা হল আমি কলো যে 1 ঘণ্টাত এজন মানুহে বাইক এখনেৰে যাই আছিল ধৰা হল এজন মানুহে বাইক এখনেৰে যাই আছিল তো 1 ঘণ্টাত মানুহজনে ধৰা হল 50 কিলোমিটাৰ যাব পাৰে এতিয়া যদি সময়টো আমি x আৰু কিলোমিটাৰটো y বুলি ধৰো তেতিয়া কি হ'ব যেতিয়া সময় বাঢ়িব 2 ঘণ্টা কৰি দিয়াৰ লগে লগে 1 ঘণ্টাত যদি 50 কিলোমিটাৰ যায় 2 ঘণ্টাত কিমান যাব 100 কিলোমিটাৰ যাব অৰ্থাৎ কি হ'ল x ৰ ভ্যালুটো বঢ়াৰ লগে লগে y ৰ ভ্যালুটো আমি বঢ়াই পালো এইটো কি কম সমান অনুপাত আৰু এইটো কি কম ব্যস্তানুপাত এইটো বুজি পাইছা নাই পোৱা নাই এতিয়া সমান অনুপাতৰ চিহ্নটো আমি এনেকৈ লিখিম x সমানুপাত y ব্যস্তানুপাত হলে আমি কি লিখিম x এইটো চিহ্নই দিম কিন্তু 1/y বুলি লিখিম এইটো ব্যস্তানুপাত হৈ যাব এইখিনি তোমালোকে বুজি পাইছা নে পোৱা নাই যদি বুজি পোৱা নাই তোমালোকে ডাউট সেকশন থাকিব তাত পঢ়িয়াকে মোক সুধিবা মই তোমালোকক প্ৰতিটো ডাউটৰে ৰিপ্লাই দিবলৈ যাম এতিয়া চোৱা এতিয়া তোমালোকৰ প্ৰথম বুজি চাব লাগিল সমানুপাত অনুপাত আৰু ব্যস্তানুপাত এই চেপ্টাৰটোত এইখিনি তোমালোকৰ বুজিব লগা বস্তু এটো বুজি পাইছা নাই পাইছা নিশ্চয় এতিয়া তোমালোকৰ চোৱা প্ৰথম চেপ্টাৰটোত ৰিভিজনৰ প্ৰথম চেপ্টাৰটোত তোমালোকৰ কি আছে প্ৰথম অংকটো আছে যে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব এতিয়া সমানুপাত হ'ব বুলি ক'লে আমি কেনেকৈ উলিয়াম সমান অনুপাতত থাকিলে তোমালোকে চাবা যে তলৰ কোনবোৰ অনুপাত সমানুপাতত হ'ব বুলি কৈছে এতিয়া যদি আমি ধৰা হল a b c d এটো আমি a is to b আৰু c is to d বুলি যদি ধৰো তেতিয়া হলে এইটো সমান অনুপাতত থকা বুলি কেতিয়া কম যদি আমাৰ কি হয় a into d সমান b into c হয় মানে a ৰ লগত d পূৰণ কৰিলে আৰু b ৰ লগত c পূৰণ কৰিলে সমান হয় মানে এই বস্তুটো আমি এনেকৈ লিখিব পাৰো চোৱা a is to b সমান c is to d এতিয়া আমি এইটো লাইন এনেকৈ লিখিব পাৰো
a/b c/d ক্ৰছ পূৰণ যেতিয়া কৰিবা তেতিয়া কি হ'ব a into d b into c তো এইটো কি হয় আমি সমানুপাতত থকা বুলি গম পাম যদি এই পূৰণফলটো দুইফালে আমি সমান পাওঁ বুজি পাইছা নিশ্চয় এতিয়া প্ৰথম প্ৰশ্নটো আছে তোমালোকৰ এতিয়া চোৱা তোমালোকৰ প্ৰথম প্ৰশ্নটো আছে 12:21 32:56 এইটো আমাক সুধিছে কি সমান অনুপাতত আছে নে নাই মই এইটো আগতে ক'লো এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা এতিয়া চোৱা ইয়াত চোৱা আমি কি কৰিম এইটো যদি a এইটো যদি b এইটো c এইটো যদি d বুলি ধৰি লও তেতিয়া হলে কি নিয়মটো কি আছিল a into d আমি চোৱা 12 into 56 কৰা 12 into 56 আৰু ইফালে আমি b into c কৰিব লাগে মানে 21:32 এইটো কৰা পূৰণটো 12 into 56 এইটো কি পালো 672 এতিয়া চোৱা 21 আৰু 32 672 পালো 670 সমান পালো অৰ্থাৎ আমি লিখিব পাৰো ই সমানুপাতত থাকিব বুজি পাইছা নাই এইটো চোৱা এই ফৰ্মুলাটো যদি তোমালোকে মনত ৰাখা সমানুপাত আৰামছে কৰিব পাৰিবা কেনেকৈ প্ৰথম সংখ্যাটো a দ্বিতীয়টো b c আৰু d ধৰা তাৰ লগত a আৰু d পূৰণ কৰি দিয়া আৰু b আৰু c টো পূৰণ কৰি দিয়া যদি সমান সমান পোৱা তেতিয়া সমানুপাতত থাকিব সমান নাপালে সমানুপাতত নাথাকে বুজি পাইছা এতিয়া চোৱা 2 নম্বৰ তোমালোকৰ কি আছে 18:30 আৰু 14:21 ইয়াতো ঠিক তেনেকৈ 18 পূৰণ 21 আৰু 30 পূৰণ 14 কৰি দিয়া এইটো পূৰণ কৰি চোৱা 18 21 378 আৰু এইটো 30 14 পূৰণ কৰা 420 এতিয়া চোৱা 420 আৰু 378 এটা সেম হয় নেকি নহয় এতেকে ই সমানুপাতত নাই এতিয়া চোৱা বুজি পালা নাই অনুপাত সমানুপাত বুজি পাইছা সমান অনুপাতত থাকিব লাগিলে সদায় মনত ৰাখিবা যদি কি হয় a:b = c:d হ'ব লাগিলে কি হ'ব আমি কি কৰিম a into d আৰু b into c টো পূৰণ কৰি চাম যদি পূৰণ কৰোতে দুইফালে সমান পালো তেতিয়া হলে সমানুপাতত থাকিব যদি সমান নাপালো তেন্তে সমানুপাতত নাথাকিব এতিয়া চোৱা 2 নম্বৰটোত আছে ক্ৰম সমানুপাতত কি থাকিব প্ৰথম অংকটো আছে 2 6 6 8 এইটো ক্ৰম সমানুপাতত থাকিব মানে ইয়াৰো হেকে আমি 2 পূৰণ 8 আৰু 6 পূৰণ 6 কৰি চাম কি হ'ব এটো 36 এটো 16 গতিকে ক্ৰম সমানুপাতত নাথাকে বা নাই বি নম্বৰটো চোৱা কি আছে 10 20 30 60 তো এটা কি কৰিম 10 পূৰণ 60 কৰা আৰু 20 পূৰণ 30 কৰা 60 তখন 600 ইয়াতো 600 এতেকে ক্ৰম
সমানুপাতত থাকিব বুজি পাইছা নে পোৱা নাই এইটো চোৱা বুজি পাইছা নিশ্চয় একেবাৰে ইজি এতিয়া চোৱা পিছৰ প্ৰশ্নটো কি আছে চোৱা যে পিছৰ প্ৰশ্নটো আছে আমাক সময় আৰু দূৰত্বৰ এখন তালিকা দিয়া আছে আমি কিছুমান ইয়াৰে মান উলিয়াব লাগে এইবোৰ মানবোৰ আমি উলিয়াব লাগে ইয়াতে আমি মানবোৰ কেনেকৈ উলিয়াম আমি কি পাইছো যে সমান অনুপাতত থাকিলে কি হয় a:b = c:d হয় এইটো সমান অনুপাতৰ নিয়ম হয়নে নহয় এতিয়া চোৱা ইয়াতে যদি 1 আৰু 4 টো আমি 1:4 এইটো a আৰু b বুলি ধৰো এতিয়া ইয়াতে চোৱা তুমি ইয়াতে c ৰ ঠাইত কি আছে 6 আছে আকৌ d ৰ মান নাই d ৰ মানটো উলিয়াব লাগে গতি 1/4 = 6/d এটা চোৱা d ক্ৰছ পূৰণ কৰিলে 6 4 গুণ 24 ইয়াতে কিমান হ'ব 24 ঠিক তেনেকে এইফালে 1:4 = এইখিনিৰ কাৰণে কি হ'ব ইয়াতে আমাৰ d ৰ মানটো দিয়া আছে c ৰ মানটো উলিয়াব লাগে d ৰ মানটো 28 দিয়া আছে 1/4 = c/28 অৰ্থাৎ কি হ'ব c * 4 = 28 তো এটা চোৱা c = কিমান হ'ব 28/4 7 ইয়াতে 7 পালো ঠিক তেনেকে ইয়াতে দিয়া আছে 1:4 = ইয়াতে কি হ'ব c ৰ ঠাইত মানটো দিয়া আছে c ৰ মান 8 দিয়া আছে d ৰ মানটো উলিয়াব লাগে একেই 1/4 = 8/d d = 32 এইটো 32 হ'ব তাৰ পিছত চোৱা একদম শেষৰটো চোৱা 1:4 = c ৰ মানটো উলিয়াব লাগে = 36 দিয়া আছে তো এইটো চোৱা তোমালোকে 1/4 = c/36 আছে তো c * 4 = 36 হ'ব ক্ৰছ পূৰণ তাৰ পিছত এইটো c টো এইফালে ৰাখিলে 36/4 অৰ্থাৎ ইয়াৰ ভ্যালু আমি ইনফালো 9 পালো এইখিনি বুজি পাইছা নিশ্চয় একেবাৰে আগতে পোৱা বস্তু ঠিক তাৰ পিছত চোৱা তাৰ পিছত তোমালোকক কি দিয়া আছে যে 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে আমাক p আৰু q টো সমানুপাতত থকা বুলি দিয়াই আছে হয়নে নহয় p আৰু q টো সমানুপাতত থকা বুলি দিয়া আছে এতিয়া সমানুপাতত থাকিলে আমি কি জানো ইয়াতে কি হ'ব p আৰু q এটো যদি p1 q1 p2 q2 বুলি যদি আমি ধৰো তেতিয়া হলে কি হ'ব ই সমানুপাতত যদি থাকে সদায় কি হ'ব যে p1 q1 = p2 q2 হ'ব তো p1 ৰ মান কিমান আছে 6 q1 ৰ মান 30 p2 ৰ মান 2 আৰু q2 ৰ মান উলিয়াব লাগে তো 6/30 = 2/q2 এতিয়া চোৱা 6 * q2 = 30 * 2 হ'ব মানে q2 = কি পালো 30 * 2/6 10 পালো অৰ্থাৎ q2 ৰ মান কি পাম 10 পাম বুজি পাইছা নে পোৱা নাই একেবাৰে ইজি এতিয়া সমানুপাতত তোমালোকৰ এইখিনি আছিল সমানুপাতত তোমালোকে কিবা যদি বুজি নোপোৱা ইয়াতে থাকি গল তোমালোকে মোক জনাবা মই তোমালোকক নেক্সট ক্লাছত সেই বিষয়ে ধুনিয়াকে বুজাই দিম এতিয়া তোমালোকৰ দ্বিতীয় ৰিভিজনত কি আছে বৰ্গ আৰু বৰ্গমূল আছে এতিয়া বৰ্গ সংখ্যা কি বৰ্গ সংখ্যা হল যিবোৰ সংখ্যাৰ কি হয় আমি বৰ্গমূল পাও যে বৰ্গমূল পাও মানে এতিয়া যিকোনো এটা সংখ্যা ধৰা হল মই 2 ললো 2 যদি দুবাৰ পূৰণ কৰো কি হল আমি কি পাম 4 বা ধৰা 5 পূৰণ 5 যেতিয়া কৰিম তেতিয়া কি পাম 25 পাম অৰ্থাৎ এইবোৰ সংখ্যা যিবোৰ আমি দুটা সংখ্যা পূৰণ কৰি পালো এইবোৰক কি কম আমি বৰ্গ সংখ্যা আকৌ তাৰ উল্টাটো যদি আমি কি কৰো 25 টোৰ যদি বৰ্গমূল বুলি কও বৰ্গমূল অৰ্থাৎ কি দুটা সংখ্যা পূৰণ কৰি আমি 25 পালো
সেই সংখ্যাটোক আমি কি ক'ম বৰ্গমূল মানে 25ৰ যদি বৰ্গমূল বুলি কওঁ 5 বুলি ক'ম বা ধৰা হ'ল 16টো এটা বৰ্গ সংখ্যা এইটো এটা বৰ্গ সংখ্যা হয় গতিকে এতিয়া কি পূৰণ কৰি কি সংখ্যা একে সংখ্যা পূৰণ কৰি আমি 16 পাব পাৰো একে সংখ্যা হ'ব লাগিব কি একে সংখ্যা পূৰণ কৰি আমি 16 পাব পাৰো গতিকে আমি কি পূৰণ কৰি পাওঁ 4 পূৰণ 4 কৰিলে আমি কি পাওঁ 16 পাওঁ অৰ্থাৎ 16 বৰ্গ সংখ্যাটোৰ বৰ্গমূল হ'ল 4 এতিয়া বৰ্গমূলক আমি কি কৰিম যোগাত্মক হ'ব পাৰে বা ঋণাত্মক হ'ব পাৰে অৰ্থাৎ 16ৰ বৰ্গমূল বুলি কোৱাৰ লগে লগে প্লাছ মাইনাছ 4 লিখিম কিয় লিখিম এইটো চোৱা এতিয়া চোৱা যে আমি কি কৈছো যে একে সংখ্যা যদি দুটা পূৰণ কৰো তেতিয়া আমি যিটো সংখ্যা পাম সেইটো কি হয় বৰ্গ সংখ্যা হয় এতিয়া চোৱা যদি আমি যোগাত্মক 4 সংখ্যা পূৰণ কৰো 4 পূৰণ 4 তেতিয়া কি হ'ব 16 পাম ঠিক তেনেকৈ যদি বিয়োগাত্মক 4 মানে ঋণাত্মক 4 যদি পূৰণ কৰো তেতিয়াও আমি 16 পাম কাৰণ আমি আগতেই জানো যে দুটা বিয়োগ সংখ্যা যদি পূৰণ কৰো বিয়োগ কিন্তু বিয়োগ সদায় যোগ হৈ যায় বুজি পাইছা নাই তো বিয়োগ কিন্তু বিয়োগ সদায় যোগ যেহেতু হৈ যায় সেই কাৰণে আমি বৰ্গমূল যেতিয়া লিখিম তেতিয়া প্লাছ মাইনাছ চিহ্নটো দি দিম তাৰ মানে কি হয় যোগাত্মক হ'ব পাৰে সংখ্যাটো ঋণাত্মক হ'ব পাৰে সেই একে সংখ্যা যদি পূৰণ কৰি দাও আমি কি পাম সদায় একটা বৰ্গ সংখ্যা পাম এতিয়া বৰ্গ সংখ্যা আৰু বৰ্গমূল তোমালোকে থুলমূলভাৱে অলপ বুজি পালা এতিয়া চোৱা কিছুমান সংখ্যা আমি ধৰা হ'ল ডাঙৰ সংখ্যা এটা দিয়া আছে এই ডাঙৰ সংখ্যাটো বৰ্গ সংখ্যা হয় নে বৰ্গ সংখ্যা নহয় আমি কেনেকৈ গম পাম বৰ্গ সংখ্যা হ'ব লাগিলে সদায় মনত ৰাখিবা বৰ্গ সংখ্যা হ'ব লাগিলে তাৰ সংখ্যাটোৰ এককৰ স্থানত সদায় কি হ'ব 0 থাকিব পাৰিব 4 থাকিব পাৰিব 1 থাকিব পাৰিব 6 থাকিব পাৰিব আৰু 5 থাকিব পাৰিব আৰু 9 থাকিব পাৰিব তাৰ মানে কি পালো যে যিকোনো যেতিয়া আমি সংখ্যা এটা পাম সেই সংখ্যাটো যদি বৰ্গ সংখ্যা হ'ব লাগে তেতিয়া হলে সেই সংখ্যাটো আমি চাই পেলাই গম পাম যে বৰ্গ সংখ্যা হয় নে নহয় কি চাম যে যদি সংখ্যাটোৰ এককৰ অংক 0 হয় 4 হয় 1 হয় 6 হয় 5 হয় 9 হয় তেতিয়া আমি বুজি ল'ব পাৰিম যে হেতু নহবও পাৰে কিন্তু আমি বুজিব পাৰিম যে এটো হবও পাৰে যদিহে সংখ্যাৰ পিছফালে 2 3 7 8 থাকে 2 3 7 8 থাকে তেতিয়া হলে ই বৰ্গ সংখ্যা কেতিয়াও হ'ব নোৱাৰে বৰ্গ সংখ্যা নহয় বা কেতিয়াও হ'ব নোৱাৰে বুজি পাইছা আৰু এটা কথা শূন্যটো যেতিয়া থাকিব শূন্যটো থাকিলে সদায় জোৰ হৈ থাকিব লাগিব শূন্যটো জোৰ থাকিব লাগিব মানে শেষৰ ফালে দুটা শূন্য থাকিব লাগিব উদাহৰণ স্বৰূপে তুমি চোৱা যে 100 বুলি কোৱাৰ লগে লগে 100ৰ পিছফালে কি আছে দুটা শূন্য আছে সেইকাৰণে আমি এটো বৰ্গ সংখ্যা বুলি কওঁ ইয়াৰ বৰ্গমূল 10 পূৰণ 10 কিন্তু 1000 বুলি কোৱাৰ লগে লগে চোৱা এটো শূন্য আৰু এটো শূন্য অকলহৰীয়াকৈ থাকি গ'ল অৰ্থাৎ ই বৰ্গ সংখ্যা নহয় ই বৰ্গ সংখ্যা নহয় শূন্য নথকা কাৰণে নহয় আমি এনেও নাপাও 1000ৰ বৰ্গ সংখ্যা পাও নেকি বৰ্গমূল পাম নেকি 1000ৰ নাপাও 10000ৰ পাম চোৱা আমি যদি 10000 লিখো তেতিয়া হলে 10000 পাম 10000 পাম মানে কি এতে দেখিলে সংখ্যাটো দেখিলে গম পায় যে এতে কি আছে শূন্য জোৰ হিচাপত আছে বুজি পাইছা নিশ্চয় শূন্যটো জোৰ হিচাপত আছে আমি চোৱা 900 যদি লিখো 900ৰ কি বৰ্গমূল আমি প্লাস মাইনাস 30 পাও এটো 30 পাও 40 পাও হেতু পিছৰ কথা কিন্তু আমি প্ৰথমতে গম পাম যে দুটা জোৰ শূন্য আছে শূন্য দুটা জোৰ হৈ আছে অৰ্থাৎ ই এটা বৰ্গ সংখ্যা হ'ব পাৰে জোৰ হৈ থাকিলে কিন্তু বৰ্গ সংখ্যা সদায় নহয় হেতু আমি পিছত কৰি চাব লাগিব কিন্তু প্ৰাথমিক পৰ্যায়ত আমি গম পাম যে শূন্য দুটা জোৰ হৈ যদি আছে ই বৰ্গ সংখ্যা হ'ব পাৰে কিন্তু যদিহে অকলহৰীয়াকৈ থাকে শূন্য আৰু অংকটোৰ শেষত 2 3 7 8 আছে তেতিয়া ই বৰ্গ সংখ্যা কেতিয়াও নহয় আমি যদি 178 লিখো 17 লিখো 2 3 লিখো
2 লিখোঁ 1 2 2 লিখোঁ এই সংখ্যাবোৰ যিমান লিখোঁ 8 আছে 7 আছে 3 আছে 2 আছে ই কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে মনত ৰাখিবা বুজি পাইছা যে সংখ্যাৰ যদি এককৰ ঘৰৰ অংকটো কি হয় 2 3 7 8 আৰু অকলশৰীয়াকৈ থকা শূন্যৰে শেষ হয় তেতিয়াহ'লে কি হয় সেই সংখ্যাটো কোনো দিনে বৰ্গ সংখ্যা হ'ব নোৱাৰে বুজি পাইছা নিশ্চয় এতিয়া চোৱা বৰ্গ আৰু বৰ্গমূলৰ তোমালোকৰ প্ৰথম কোৱেশ্চনটো আছে যে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব এককৰ স্থান কি হ'ব বুলি কোৱাৰ লগে লগে আমি অকল এককৰ সংখ্যাটো চালেই গম পাম প্ৰথম কোৱেশ্চনটো আছে তোমালোকৰ 272 ইয়াতে চোৱা 272 ৰ এককৰ স্থানত কি আছে 2 গতিকে আমি 2 পূৰণ 2 কৰি চোৱা কিমান হ'ব 4 অৰ্থাৎ আমি লিখিব পাৰিম এককৰ ঘৰত 4 থাকিব বুজি পাইছা নিশ্চয় এককৰ ঘৰৰ কথা সুধিলে সদায় আমি এককৰ সংখ্যাটো পূৰণ কৰি দিলে হ'ল এতিয়া চোৱা 2 নম্বৰটো আছে 79 ইয়াতে চোৱা 79 ত এককৰ ঘৰত কি আছে 9 আছে গতিকে 9 পূৰণ 9 যেতিয়া কৰিম কিমান হ'ব 81 অৰ্থাৎ এককৰ ঘৰত আমি কি পালো 1 পালো গোটেই অংকটো নকৰিলেও হ'ব আমি এককৰ ঘৰৰ অংকটো দুবাৰ পূৰণ কৰি দিয়া দুবাৰ পূৰণ কৰি দিয়ালে যিটো সংখ্যা পাম তাৰ এককৰ লগত ঘৰত যিটো সংখ্যা থাকিব সেইটোৱেই উত্তৰটো হ'ব 2 নম্বৰটো চোৱা তোমালোকৰ কি আছে যে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এতিয়া তোমালোকে চোৱা যে মই আগতে তোমালোকক ক'লো যে যিকোনো সংখ্যাৰ যদি কি হয় যিকোনো সংখ্যাৰ যদি এককৰ ঘৰত কি থাকে 2 7 8 এইবোৰ সংখ্যা থাকে তেতিয়া কি হয় ই কোনোদিন পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে অৰ্থাৎ ইয়াৰ আমি বৰ্গমূল নাপাওঁ এতিয়া চোৱা প্ৰথম সংখ্যাটোত কি আছে 7 আছে ইয়াতে লিখিবা এককৰ ঘৰত 7 আছে বাবে ই বৰ্গ সংখ্যা নহয় তাৰ পিছত এইটো চোৱা এককৰ ঘৰত একেই আৰু এককৰ ঘৰত 8 আছে বাবে বুজি পাইছা নিশ্চয় ইয়াতে এককৰ ঘৰত 2 আছে এককৰ ঘৰত 2 থকা বাবে বৰ্গ সংখ্যা নহয় ঠিক তেনেকৈ ইয়াতে কি আছে এককৰ ঘৰত মই কি কৈছিলোঁ যে শূন্যটো সদায় জোৰ হৈ থাকিব লাগিব এককৰ ঘৰত অকলশৰীয়াকৈ কি আছে শূন্য থকা বাবে ই বৰ্গ সংখ্যা নহয় বুজি পাইছা নিশ্চয় যে কি হয় এককৰ ঘৰত 7 8 2 আৰু অকলশৰীয়াকৈ কি থাকে শূন্য যদি থাকে তেতিয়াহ'লে তেনেবোৰ সংখ্যা কেতিয়াও বৰ্গ সংখ্যা নহয় এতিয়া চোৱা পিছৰ প্ৰশ্নটো আছে যে তলৰ সংখ্যাবোৰ কি হয় যে বৰ্গ সংখ্যা কি হ'ব বৰ্গ সংখ্যা বুলি ক'লে সংখ্যাবোৰৰ বৰ্গ সংখ্যা বুলি ক'লে সেই সংখ্যাটো আমি দুবাৰ পূৰণ কৰি দিম প্ৰথম প্ৰশ্নটো আছে তোমালোকৰ 19 গতিকে 19 পূৰণ 19 কৰি দিয়া পূৰণ কৰি চোৱা 19 পূৰণ 19 9 9 গুণ 81 1 হাতত 8 থাকিলে 9 1 গুণ 9 9 8 17 9 গুণ 9 1 এইটো কি হ'ব 361 পিছৰ কেইটা আৰু মই কৰি নিদিওঁ নেকি পাৰিবা নিশ্চয় একদম ইজি তোমালোকে কি কৰা বৰ্গ সংখ্যা উলিয়াব দিছে সংখ্যাটো দুবাৰ পূৰণ কৰি দিয়া 19 আছে পিছৰটো 37 আছে 37 দুবাৰ পূৰণ কৰি দিলে হৈ গ'ল তাৰ পিছত তোমালোকে এটা বস্তু পাবা এতিয়া যে কি পাবা মৌলিক উৎপাদক পদ্ধতি এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কি তোমালোকে এনেই জানা নে নাই
মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি হ'ল যে আমি ধৰা হ'ল এটা সংখ্যা ল'লোঁ 20 20ৰ উৎপাদক আমি কেনেকৈ লিখিব পাৰোঁ একদম প্ৰথমতে তোমালোকে কি পাইছিলা একেবাৰে প্ৰথমতে 1 পূৰণ 20 এনেকৈ আমি উৎপাদকবোৰ উলিয়াও ধৰা হ'ল 2 পূৰণ 10 4 পূৰণ 5 হয়নে নহয় উৎপাদক কি বোলে 1 20 2 10 5 4 এইবোৰ পালোঁ এতিয়া আমাক কি ওলাইছে কেৱল মৌলিক উৎপাদক পদ্ধতি মৌলিক উৎপাদক এনেকৈ আছিল নহয় 20 হৰণ কৰি দিয়া 2 ৰে 2 10 গুণ 20 2 5 গুণ 10 গতিকে মৌলিক উৎপাদক 20টো আমি কেনেকৈ লিখিব পাৰোঁ 2 পূৰণ 5 এইটো হ'ল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এতিয়া এইটো পদ্ধতিৰে আমি বৰ্গমূল কেনেকৈ উলিয়াম যিকোনো সংখ্যা এটা ধৰা হ'ল মই এটা সংখ্যা ল'লোঁ ধৰা হ'ল 81 এই সংখ্যাটো চোৱা 81 সংখ্যাটো তোমালোকে কেনেকৈ বৰ্গমূল উলিয়াম 81ক প্ৰথমতে চোৱা আমি 3 ৰে কৰিম সদায় মৌলিক উৎপাদক পদ্ধতিৰে যেতিয়া বিশ্লেষণ কৰিম আমি মৌলিক উৎপাদক যেতিয়া বিশ্লেষণ কৰিম তেতিয়া সদায় মনত ৰাখিবা যে যি সংখ্যাৰে হৰণ কৰিম সেই সংখ্যাটো সদায় মৌলিক সংখ্যা হ'ব লাগিব যেনে আমি 81টো ধৰা হ'ল ডাইৰেক্ট 9 ৰে হৰণ কৰিব পাৰোঁ 9 9 গুণ 81 কিন্তু তেতিয়া আমি উৎপাদকবোৰ ভালদৰে নাপাম কাৰণ 9ৰ উৎপাদক আকৌ 3 হয়নে নহয় 9টো যৌগিক সংখ্যা বুজি পাইছা নাই 9টো এটা যৌগিক সংখ্যাৰে আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰ কেতিয়াও নকৰোঁ এতিয়া চোৱা 3 27 হ'ব 3 9 গুণ 27 3 3 গুণ 9 অৰ্থাৎ 81টোক আমি কেনেকৈ পালোঁ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 এতিয়া চোৱা 81ৰ যদি আমি বৰ্গমূল উলিয়াব লাগে বৰ্গমূল উলিয়ালে মনত ৰাখিবা উৎপাদকবোৰ সদায় দুটাকৈ লিখিম 3 দুটা আছে 3 স্কুৱেৰ আকৌ 3 দুটা 3 স্কুৱেৰ বুজি পাইছা বৰ্গমূলত আমি বৰ্গমূল যেতিয়া চিনডাল দিম ধৰা হ'ল আমি বৰ্গমূল এনেকৈ উলিয়াব লাগে 81ৰ বৰ্গমূল উলিয়াব লাগে এতিয়া কি হ'ব স্কুৱেৰ আৰু এই বৰ্গমূল চিনটো কেনসেল হৈ যাব কেনসেল হৈ গৈ কি হ'ব 3 পূৰণ 3 থাকি যাব অৰ্থাৎ 9 এতিয়া তোমালোকে সুধিব পাৰা যে বৰ্গমূল চিনটো ইয়াৰে 2ৰ লগত কিয় কেনসেল হ'ল বৰ্গমূল চিনটোৰ অৰ্থটো হ'ল যেতিয়া আমি √3 বুলি লিখো ইয়াৰ অৰ্থটো হ'ল 3 টু দি পাৱাৰ হাফ বুজি পাইছা নিশ্চয় যেতিয়া আমি √3 বুলি লিখো ইয়াৰ অৰ্থটো হ'ল 3 টু দি পাৱাৰ হাফ অৰ্থাৎ কি হয় যেতিয়া আমি এতিয়া ধৰা হ'ল √3 স্কুৱেৰ লিখিলোঁ এতিয়া আমি ডাইৰেক্ট কি কৰোঁ এইটো আৰু এইটো কেনসেল কৰি দিওঁ নিয়মটো কেনেকুৱা কেনসেল হোৱা যে 3 স্কুৱেৰটো অলৰেডি আছে এই যিটো বৰ্গমূল চিহ্ন ইয়াৰ কাৰণে কি হয় পূৰণ এটা হাফ হৈ যায় 2 আৰু 2 কেনসেল গৈ 3 টু দি পাৱাৰ 1 3 টু দি পাৱাৰ 1 থাকে 1 থাকিলে লিখা নিলিখা একে কথা 3 সেইকাৰণে যেতিয়া আমি ৰুট যিকোনো এটা সংখ্যা লিখোঁ 5 স্কুৱেৰ লিখাৰ লগে লগে স্কুৱেৰ আৰু ৰুট কেনসেল হৈ গৈ অকল 5টো থাকি যাব ঠিক তেনেকৈ যদি আমি এনেকৈ থাকে চোৱা যে ৰুট 5 টু দি পাৱাৰ 4 এইটো কি হৈ যাব 5 4 ইনটু ৰুটটোৰ কাৰণে হাফ এটা আহি যাব কেনসেলাইজ কৰি 5 স্কুৱেৰ থাকিব বুজি পাইছা নিশ্চয় এতিয়া চোৱা কিতাপত তোমালোকৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে 1764 এইটো আমি কি কৰিম প্ৰথমতে উৎপাদক বিশ্লেষণ কৰি ল'ম কেনেকৈ 1764 যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম সতি নিয়ম হৰণ পদ্ধতিৰে প্ৰথমতে 2 ৰে যাব 2 8 গুণ 16 2 8 গুণ 16 2 2 গুণ 4 আকৌ 2 ৰে 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 এতিয়া 3 ৰে যাব 3 1 গুণ 3 3 4 গুণ 12 3 1 গুণ 3 3 4 গুণ 12 3 7 গুণ 21 আকৌ 3 ৰে যাব 3 4 গুণ 12 3 9 গুণ 27 আকৌ 7 ৰে যাব 7 7 গুণ 49 এতিয়া চোৱা 1764 টো আমি কেনেকৈ লিখিব পাৰোঁ 1764 টো আমি লিখিব পাৰোঁ 2 ইনটু 2 ইনটু 3 ইনটু 3 ইনটু 7 ইনটু 7 অৰ্থাৎ 2 স্কুৱেৰ ইনটু 3 স্কুৱেৰ ইনটু 7 স্কুৱেৰ এতিয়া আমাক বৰ্গমূল যেহেতু উলিয়াব দিছে স্কুৱেৰ আৰু এইটো কেনসেল হৈ গৈ কি থাকিব 2 ইনটু 3 ইনটু 7 2 3 গুণ 6 6 7 গুণ 42 অৰ্থাৎ প্লাছ মাইনাছ 42 ইয়াৰ বৰ্গমূল আমি কি পাম যোগ বিয়োগ 42 মানে প্লাছ মাইনাছ 42 পাম ঠিক তেনেকৈ আকৌ শেষৰটো আছে 9801 এতিয়া চোৱা
এইটো কিহেৰে যাব 9801 তিনি তিনি গুণ 9 তিনি দুগুণ 6 20 হল 3 6 গুণ 18 3 7 গুণ 21 এইটো এটা 3 ৰে যাব নছোৱা 7 6 13 14 15 16 17 18 গতে 3 এ যাব 3 1 গুণ 3 শূন্য বাৰ দিলো 3 8 গুণ 24 3 9 গুণ 27 এইটো আকৌ 3 ৰে যাব 3 3 গুণ 9 3 6 গুণ 18 3 3 গুণ 9 আকৌ 3 ৰে যাব 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 এতিয়া আকৌ 3 ৰে যাব নেকি না যায় 11 11 গুণ 121 11 1 গুণ 11 11 1 গুণ 11 এতিয়া এইটো চোৱা এইটো আমি এনেকৈ লিখিব পাৰো 3 into 3 into 3 into 3 into 11 into 11 অৰ্থাৎ 3 স্কয়াৰ into 3 স্কয়াৰ into 11 স্কয়াৰ মানে এইটো কি হ'ব 3 পূৰণ 11 হৈ যাব 3 3 গুণ 9 9 11 গুণ 99 মানে প্লাস মাইনাস 99 এইটো বুজি পাইছা নে পোৱা নাই এইটো হৈছে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিওৱা নিয়ম এতিয়া তোমালোকৰ মাজত মই 4 ৰ 1 নম্বৰটো 4 ৰ 4 নম্বৰটো কৰি দিলো তোমালোকৰ মাজত দুটা অংক দুটা থাকি গল সেই দুটা তোমালোকে কৰি চাবা প্ৰেক্টিস কৰি চাবা যদি কিবা খোকোজা থাকে মোক জনাবা মই তোমালোকক আকৌ এটা নেক্সট ক্লাছত তোমালোকক হেতু কৰি দিম এতিয়া তোমালোকক নেক্সট কোৱেশ্চনটো সুধিছে যে কি সৰু সংখ্যা পূৰণ কৰিলে হেতু এটা বৰ্গ সংখ্যা হ'ব তোমালোকক এনেই মই সৰু এটা অংক বুজাই দিও চোৱা যে ধৰা হল আমি 20 এটা সংখ্যা ললো এই সংখ্যাটোক কি সৰু সংখ্যা পূৰণ কৰাৰ লগে লগে আমি বৰ্গ সংখ্যা পাম কি পাম চোৱা 20 টো যেতিয়া আমি মৌলিক উৎপাদক কৰিম তেতিয়া 2 10 গুণ 20 2 5 গুণ 10 অৰ্থাৎ ইয়াতে কি পালো আমি দুটা সংখ্যা মানে 2 স্কয়াৰত পালো মানে 2 দুটা জোৰ হিচাপে পালো কিন্তু সিঙ্গেল থাকি গল কি অকলহৰীয়াকৈ থাকি গল 5 এতিয়া চোৱা তোমালোকে যদি ইয়াতে আকৌ এটা 5 থাকিল হেতেন যদি ইয়াতে আকৌ এটা 5 থাকিল হেতেন তেতিয়া কি হল হেতেন এই 5 টো আমি স্কয়াৰ লিখিব পাৰিলো হেতেন আৰু স্কয়াৰত ক্যান্সেল গৈ ই এটা বৰ্গ সংখ্যা হল হেতেন অৰ্থাৎ কি কৰিব লাগিব যে 20 টো যদি আমি এটা বৰ্গ সংখ্যা কৰিব লাগে তাৰ লগত 5 পূৰণ কৰিব লাগিব এটো হয় নে নহয় এতিয়া চোৱা 20 ৰ লগত 5 পূৰণ কৰি চোৱা 20 পূৰণ 5 সমান কি হয় চোৱা 100 হল 100 টোৰ আমি বৰ্গ সংখ্যা হয় নে নহয় হয় 100 টোৰ আমি বৰ্গমূল পাও 10 বুজি পাইছা নিশ্চয় যে আমাক সুধিছে কি যে এটা যিকোনো সংখ্যা দিয়া আছে সেই সংখ্যাটোৰ লগত আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰি দিব লাগে যিটো সংখ্যা পূৰণ কৰাৰ ফলত সেইটো সংখ্যা এটা বৰ্গ সংখ্যা হৈ পৰে আমি ধৰা হল 20 লোৱা নাই এতিয়া যদি 30 লও এটো চোৱা 30 ললে হয় কি বৰ্গ তুমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰা 2 15 গুণ 30 3 5 গুণ 15 এতিয়া চোৱা ইয়াতে কিবা জোৰ সংখ্যা হৈ আছে নেকি নাই অৰ্থাৎ ইয়াক যদি বৰ্গ সংখ্যা কৰিব লাগিলে আৰু এটা 2 লাগিল আৰু এটা 3 লাগিল আৰু এটা 5 লাগিল এতিয়া এইটো আমি পূৰণ কৰি চোৱা 2 3 গুণ 6 6 5 গুণ 30 30 পালো নে এতিয়া চোৱা 30 ৰ লগত যদি আমি 30 পূৰণ কৰি দিও কি হয় 900 হয় 900 টো এটা বৰ্গ সংখ্যা তাৰ মানে মনত ৰাখিবা যিকোনো সংখ্যা যেতিয়া দিয়া থাকিব সেই সংখ্যাটো আমি প্ৰথমতে কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে সংখ্যাটোৰ উৎপাদকবোৰ উলিয়াই লম উৎপাদকবোৰ উলিয়াই লোৱাৰ পিছত কি হ'ব যে যিটো উৎপাদক অকলহৰীয়াকৈ থাকি যাব সেই উৎপাদকখিনি আমি পূৰণ কৰি দিম বা যদি এটা সংখ্যা থাকে সেই সংখ্যাটোৰে কি হ'ব আমি যদি প্ৰথম যেটো সংখ্যা আমাক দিয়া আছিল হেতুক যদি পূৰণ কৰি দিও তেতিয়া আমি সদায় এটা বৰ্গ সংখ্যা পাম ঠিক তেনেকৈ পিছৰ কোৱেশ্চনটো তোমালোকক দিয়া আছে যে কি সংখ্যাৰে হৰণ কৰিলে হৰণ কৰাতেও কিন্তু নিয়মটো একেটাই হৰণ কৰিলে তোমালোকে লিখিব লাগিব যে শেষত যেটো অকলহৰীয়াকৈ পোৱা সেই সংখ্যাটোৰে হৰণ কৰিব লাগিব বুলি লিখিব লাগিব যে এই সংখ্যাটোক উক্ত সংখ্যাটোৰে হৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব আৰু যদি পূৰণ কৰাৰ ক্ষেত্ৰত দিয়া আছে তোমালোকে লিখিব পাৰা যে এই সংখ্যাটোক উক্ত সংখ্যাটোৰে পূৰণ কৰিলে ই এটা বৰ্গ সংখ্যালৈ পৰিণত হ'ব এতিয়া হৰণ কৰাৰ ক্ষেত্ৰত তোমালোকক এনেই মই কৈ দিও ধৰা হল 50 এইটোক যদি আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰো 2 25 গুণ 50 5 5 গুণ 25 ইয়াতে চোৱা অকলহৰীয়াকৈ কি থাকি গল 2 টো আমি অকলহৰীয়াকৈ থাকি যোৱা সংখ্যা হিচাপে পালো এতিয়া তোমালোকে চোৱা 2 সংখ্যাটো পূৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হয় নে নহয় 50 পূৰণ 2 সমান 100
ই এটা বৰ্গ সংখ্যা হৈ গ'ল ঠিক তেনেকৈ তুমি চোৱা 50 হৰণ 2 কৰি চোৱা 50ক আমি যদি 2ৰে হৰণ কৰোঁ কি পাম 25 পাম 25 দুগুণ 50 অৰ্থাৎ সংখ্যাটো কি হ'ল 25টো এটা বৰ্গ সংখ্যা হয়নে নহয় হয় বৰ্গ সংখ্যা পাই গ'লো গতিকে বৰ্গ সংখ্যা যেহেতু পালোঁ অৰ্থাৎ আমি কি বুজি পালোঁ যে 2ৰে পূৰণ কৰিলেও ই এটা বৰ্গ সংখ্যা হয় আৰু 2ৰে হৰণ কৰিলেও ই এটা বৰ্গ সংখ্যা হয় কিতাপত যদিও তোমালোকক কুৱেশ্যন দুটা বেলেগ বেলেগকৈ দিয়া আছে মূল সূত্ৰটো বা মূল পদ্ধতিটো কুৱেশ্যনটো সমাধান কৰাৰ মূল পদ্ধতিটো একেটাই যিটো সংখ্যা অকলশৰীয়াকৈ থাকি যায় সেই সংখ্যাটোৰে হৰণ কৰিলেও তোমালোকে এটা বৰ্গ সংখ্যা পাবা আৰু সেই সংখ্যাটোৰে পূৰণ কৰিলেও তোমালোকে এটা বৰ্গ সংখ্যা পাবা এতিয়া তোমালোকে চোৱা যে প্ৰথম প্ৰশ্নটোত আছে 5 নম্বৰ একটোত যে কি সংখ্যাৰে পূৰণ কৰিলে আমি এটা বৰ্গ সংখ্যা পাম এটো দিয়া আছে 1525 এই সংখ্যাটোক প্ৰথমতে আমি কি কৰিম উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰি চোৱা 5ৰে যাব 5 3 গুণ 15 0 5 5 গুণ 25 আকৌ 5ৰে যাব 5 6 গুণ 30 5 1 গুণ 5 এটো কিবাহে যাব নেকি না যায় গতিকে আমি কি পালো 61 সংখ্যাটো কি পালো অকলশৰীয়াকৈ পালো আমি এতে লিখিব লাগিব যে 1525ক 61 এৰে হৰণ কৰিলে সৰি পূৰণ আছে যেহেতু পূৰণ লিখা পূৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব বুজি পাইছা নে পোৱা নাই এতিয়া চোৱা 2 নম্বৰটো আছে কি 1008 এইটো চোৱা 2 নম্বৰটো কি আছে 1008 এতিয়া ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰো 1008 2 5 গুণ 10 0 2 4 গুণ 8 2 2 গুণ 4 2 5 গুণ 10 2 2 গুণ 4 ইয়াতে চোৱা ইয়াৰ উৎপাদক বিশ্লেষণত আমি কি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 অৰ্থাৎ ইয়াতে লিখিব পাৰো 2 স্কয়াৰ 3 স্কয়াৰ * 7 এটা চোৱা 7টো অকলশৰীয়াকৈ থাকি গ'ল নে নাই গ'ল সেইভাবে আমি লিখিব পাৰো 7ৰে পূৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব বুজি পাইছা নিশ্চয় ঠিক তেনেকৈ ছয় মাজৰ পিছৰ কেইটা তোমালোকে কৰি চাবা পিছৰ দুটা কোৱেশ্চন থাকি গ'ল সেই দুটা তোমালোকে কৰি চাবা নোৱাৰিলে মোক জনাবা মই আকৌ কৰি দিম নেক্সট ক্লাছত এতিয়া চোৱা 6 নম্বৰটো চোৱা 6 নম্বৰটো ঠিক তেনেকুৱাই কোৱেশ্চনটো সুধিছে উলুটাকে ইয়াতে সুধিছে যে কি সংখ্যা পূৰণ কৰিলে আৰু এইবাৰ সুধিছে তোমালোকক কি সংখ্যা হৰণ কৰিলে চোৱা 468 এটো 3ৰে যাব 3 3 গুণ 9 3 7 গুণ 3 9 গুণ 27 আকৌ 3ৰে যাব 3 1 গুণ 3 3 3 গুণ 9 এতিয়া চোৱা এটো কি হ'ল 2 স্কয়াৰ * 3 স্কয়াৰ * 13 মানে 13 সংখ্যাটো কি হ'ল অকলশৰীয়া থাকি গ'ল এতেকে 13ৰে হৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব বুজি পাইছা নিশ্চয় বুজি পাইছা কোৱেশ্চনটো একেটাই মাত্ৰ তোমালোকক উলুটাকে খোকজা লগাৰ কাৰণে উলুটাকে সুধিছে কিন্তু তোমালোকৰ নিয়ম আৰু কৰা পদ্ধতি প্ৰায় একেটাই ইয়াতে সুধিছে তোমালোকক পূৰণ কৰিলে হ'ব ইয়াতে সুধিছে তোমালোকক হৰণ কৰিলে হ'ব উৎপাদক বিশ্লেষণ পদ্ধতিৰে যেতিয়া তুমি কি কৰিবা তেতিয়া যিবোৰ সংখ্যা উৎপাদকত কি হয় অকলশৰীয়াকৈ থাকি যায় যিবোৰ সংখ্যা অকলশৰীয়াকৈ থাকি যায় সেই সংখ্যাটোৰে কি হয় পূৰণ বা হৰণ কৰিলে অৰিজিন সংখ্যাটো কি হৈ যাব এটা বৰ্গ সংখ্যা হৈ যাব এতিয়া চোৱা নেক্সটটো আছে আকৌ এটা আছে ধৰা হল এটা আছে শেষৰটো 1620 এই সংখ্যাটো চোৱা এই সংখ্যাটো কি হ'ব এতিয়া 2 8 গুণ 16 2 1 গুণ 2 2 0 গুণ 0 2 4 গুণ 8
2 5 গুণ 10 5 8 গুণ 40 3 3 গুণ 3 7 3 2 গুণ 6 আৰু 3 7 গুণ 21 3 9 গুণ 27 3 3 গুণ 9 ইয়াতে চোৱা আমি 2 স্কয়াৰ পালো 3 স্কয়াৰ আকৌ 3 স্কয়াৰ থাকি গল কি 5 অৰ্থাৎ ইয়াতো আমি কি লিখিব পাৰো 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 5 অৰ্থাৎ এটো লিখিব পাৰো কি লিখিব পাৰো 5ৰে যদি কি হয় হৰণ কৰো 5ৰে হৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হৈ পৰিব এতিয়া চোৱা হয়নে নহয় তোমালোকক অকমান হয়নে নহয় কৰি দি চাও আমি কৰি চাও যে আমি কৈ আছো যে হৰণ কৰিলে পূৰণ কৰিলে হ'ব এতিয়া এই সংখ্যাটো চোৱা যে 1620 আমি কৈছো যে 5ৰে হৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হৈ পৰিব হয়নে নহয় চোৱা আমি 5ৰে হৰণ কৰি চাও 5 5 3 গুণ 15 5 2 গুণ 10 5 4 গুণ 20 এটা 324 টো চোৱা 324 টো বৰ্গ সংখ্যা হয়নে নহয় 16 2 গুণ 32 8 2 গুণ 16 27 3 গুণ 81 আকৌ 3 3 গুণ 9 এটা চোৱা 2 স্কয়াৰ 3 স্কয়াৰ 3 স্কয়াৰ অৰ্থাৎ কি পালো 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 3 স্কয়াৰ অৰ্থাৎ কি পালো 2 ইনটু 3 ইনটু 3 3 3 গুণ 9 9 2 গুণ 18 তাৰ মানে 18 ৰ বৰ্গ 324 বুজি পাইছা মানে 5ৰে এইটো সংখ্যাক যদি হৰণ কৰো আমি 324 পাও 5ৰে হৰণ কৰাৰ লগে লগে 324 টো এটা বৰ্গ সংখ্যা হৈ গল ঠিক তেনেকৈ যদি পূৰণ কৰাৰ ক্ষেত্ৰত হতে এই একেটা সংখ্যাৰে যদি আমি 5ৰে যদি এইটো সংখ্যাক পূৰণ কৰো হিও এটা পাম চাবা হয়নে নহয় চোৱা 1620 এই সংখ্যাটো আমি 5ৰে যেতিয়া পূৰণ কৰিম তেতিয়া কি হ'ব 5 0 গুণ 0 5 2 গুণ 10 0 হাতত 1 5 6 গুণ 30 31 1 3 5 এইটো হল এই সংখ্যাটো এটা বৰ্গ সংখ্যা হয়নে নহয় চোৱা 8100 হল 900 এইটো হ'ব 300 100 50 25 আৰু 5 5 গুণ 25 5 পূৰণ 5 এতিয়া চোৱা 3 স্কয়াৰ 3 স্কয়াৰ 2 স্কয়াৰ 5 স্কয়াৰ 3 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু 5 স্কয়াৰ অৰ্থাৎ এক কি পালো আমি 3 ইনটু 3 ইনটু 2 ইনটু 5 3 3 গুণ 9 9 গুণ 18 18 5 গুণ 90 মানে কি পালো প্লাস মাইনাস 90 প্লাস মাইনাস 90 পোৱা মানে ই এটা কি হল বৰ্গ সংখ্যা ইয়াৰ বৰ্গমূল যেহেতু পালো বুজি পাইছা নে পোৱা নাই এইখিনি লগে তোমালোকে ভালদৰে বুজি পাইছা নে পোৱা নাই বৰ্গমূল আৰু বৰ্গ সংখ্যা বৰ্গমূল কি আকৌ এবাৰ কৈ দিও যে যিকোনো সংখ্যা যিকোনো দুটা সংখ্যা যেতিয়া আমি পূৰণ কৰি একে সংখ্যা যিকোনো একে দুটা সংখ্যা পূৰণ কৰি যিটো সংখ্যা পাও সেইটো বৰ্গ সংখ্যা বুলি কয় আকৌ সেই সংখ্যাটো বৰ্গ সংখ্যা হয় আৰু যাক পূৰণ কৰি আমি পালো সেই সংখ্যাটো কি হয় বৰ্গমূল যেনে ধৰা হল 3 পূৰণ 3 সমান আমি 9 পাও ইয়াতে কি হয় 9 টো সদায় কি হ'ব বৰ্গ সংখ্যা আৰু 9 ৰ বৰ্গমূল 3 আকৌ চোৱা তোমালোকে যে বৰ্গ সংখ্যা এটা পাব লাগিলে বৰ্গমূল যিবোৰ পাও আমি ধৰা হল 3 3 টো এটা বৰ্গমূল 9 ৰ বৰ্গমূল আমি 3 ইয়াতে কি হ'ব যোগাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে কিয় হ'ব পাৰে যে যোগাত্মক যোগ 3 যোগাত্মক 3 দুটা যদি পূৰণ কৰো তেতিয়া হয় কি হয় 9 পাও আৰু ঠিক তেনেকৈ ঋণাত্মক যদি 3 দুটা পূৰণ কৰো তেতিয়াও আমি 9 পাও কেনেকৈ পাও ঋণাত্মক দুটা সংখ্যা অৰ্থাৎ বিয়োগ ইনটু বিয়োগ বিয়োগ চিহ্ন যেতিয়া দুবাৰ পূৰণ হয় তেতিয়া সদায় কি হয় যোগ হৈ যায় মনত ৰাখিবা বিয়োগ বিয়োগ যেতিয়া পূৰণ কৰিম হি সদায় যোগ হৈ যায় হেহে কি পাও বিয়োগাত্মক দুটা সংখ্যা পূৰণ কৰিলে হি যোগাত্মক এটা সংখ্যা ওলাই আকৌ চোৱা যিবোৰ সংখ্যাৰ পিছফালে শেষৰ ফালে অংকটো সদায় কি হ'ব 2 থাকিব 3 থাকিব 7 থাকিব 8 থাকিব আকৌ কি হ'ব
অকলশৰীয়াকৈ যদি শূন্য থাকে সংখ্যা এটাৰ শেষৰ অংকত অকলশৰীয়াকৈ 0 2 3 7 8 এই সংখ্যাকেইটা যদি থাকে ই কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে এইখিনিৰ চমু আভাস তোমালোকক দিবলৈ চেষ্টা কৰি আছো মই শুনিবা ভালদৰে যে যিকোনো সংখ্যাৰ কি হয় শেষৰ অংকটো যদিহে 2 3 5 নহয় 2 3 7 আৰু 8 সংখ্যাৰে শেষ হয় বা অংকৰে শেষ হয় তেতিয়া কি হয় সেই সংখ্যাটো কেতিয়াও কি হয় বৰ্গ সংখ্যা হ'ব নোৱাৰে মনত ৰাখিবা বৰ্গ সংখ্যা হ'ব লাগিলে সেই সংখ্যাটো সদায় কিহেৰে শেষ হ'ব লাগিব দুটা জোৰ থকা শূন্যৰে মানে জোৰা কৈ থকা শূন্যৰে শেষ হ'ব লাগিব নহয়তো কি হ'ব লাগিব 4ৰে শেষ হ'ব লাগিব 9ৰে শেষ হ'ব পাৰিব 1ৰে শেষ হ'ব পাৰিব 6ৰে শেষ হ'ব পাৰিব 5ৰে শেষ হ'ব পাৰিব ভালদৰে মনত ৰাখিবা যে যদি বৰ্গ সংখ্যা হ'ব লাগে তেতিয়া হলে তাত কি থাকিব লাগিব শেষৰ অংকটোত জোৰ থকা শূন্য থাকিব লাগিব নহয়তো কি হ'ব লাগিব 4 হ'ব লাগিব নহয়তো কি হ'ব লাগে 1 5 6 9 হ'ব লাগিব মনত ৰাখিবা এতিয়া আজিলৈ তোমালোকৰ এইখিনিয়ে ইয়াতে যিখিনি মই শিকালো যদি তোমালোকৰ কিবা ডাউট থাকে তেতিয়াহলে মোক ডাউট সেকশনত বঢ়িয়াকৈ জনাবা মই নেক্সট ক্লাছত আকৌ তোমালোকক বুজাই দিম ভালদৰে বুজাই দিম যিখিনিলৈকে মই অংকবোৰ কৰি দিলো মাজে মাজে দুই এটা অংক তোমালোকক ঘৰত হোমৱৰ্ক হিচাপে মই কৰি দিয়া নাই সেই দুই এটা অংক তোমালোকে কৰি চাবা কৰি চাই মোক জনাবা